হেল্ল' বন্ধুসকল, মই আজি এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। আৰু এতিয়া মই যাম জুহু বিচ। আৰু আপোনালোক দেখুৱাম কেনেকুৱা জুহুৰ ফালে, আৰু অকণমান সাগৰ পাৰ কেনেকুৱা, আৰু অমিতাভ বচ্চনৰ ঘৰ ক'ত, আৰু কাৰ কাৰ ঘৰ আছে, আৰু দেখুৱাম দেই। চাব আপোনালোকে। এতিয়া মই যাব ওলাইছো বিল্ডিঙৰ নামি। এইটো মোৰ ফ্লেট হয়, ইয়াতে আছো মুম্বাইৰ। অকণমান দেখুৱাই আছো আপোনালোকক মোৰ ফ্লেটটো। ফ্লেটটো অকণমান, মোৰ ৰুমটো অকণমান ইফালে সিফালে হৈ আছে। এইবিলাক মোৰ মিউজিকৰ বস্তু আছে, কিবা কিবি হৈ আছে আৰু। এতিয়া গৈ আছো মই জুহু, আৰু ইয়াত অটো ৰিক্সাত। ইয়াতে আপোনালোকক দেখাই দিছো ৰ'ব অকণমান কেনেকুৱা আৰু। গৰম আছে বহুত, মুম্বাইত বহুত গৰম। দেখাই আছো দেই অকণমান ৰাস্তাবোৰ। এয়া চাওক কি ধুনীয়া এই ৰাস্তাটো, ফ্ৰী একদম ধুনীয়াকে গৈ আছে। একদম ধুনীয়া বতাহ এটা, ঠাণ্ডা বতাহ এটা লাগিছে। কি ধুনীয়া চিনাৰী চাওক, আকাশখন নীলা হৈ আছে। কেনেকুৱা ধুনীয়া লাগিছে চাওক, ৰাতিৰ মহানগৰী মুম্বাই, মায়ানগৰী। এয়া চাওক মুম্বাইৰ অডি ৱেষ্ট। ইয়াতে আপোনাৰ পুৰা অডিৰ ডাঙৰ শ্ব'ৰুম। আপোনাৰ পুৰণা ঘৰটো হয় অমিতাভ বচ্চনৰ। এইটো অমিতাভ বচ্চনৰ পুৰণা ঘৰটো। এতিয়া আমি আগৰ ফালে যাই আছো, নতুনটো দেখা পাম। ফাইনেলি আমি পাব হৈছো এয়া জুহু বিচ পাম, আৰু অমিতাভ বচ্চনৰ ৱেইট কৰি আছো নতুন ঘৰটো চাবলৈ। আৰু সেইখিনি পাম আৰু ইয়াত টাৰ্ণ ল'ব, আৰু টাৰ্ণ লৈ পেলাই অকণমান গৈ পাম আৰু। এইটো হ'ল অমিতাভ বচ্চনৰ ঘৰটো। ইয়াতে বাহিৰৰ পৰা ওলাই আহে। এইটো চাওক আপোনালোকে, কেনেকুৱা ধুনীয়া। এইটো ইয়াত ওলাই আহি তেওঁ হাই কৰে চবকে। এইখন গেট, তাত ৰখি আছে চিকিউৰিটি গাৰ্ড। এইটো बांग्लो मेरे बच्चों दिन में 6 बजे दादा बोल रहे कि दिन में निकलूंगा ना तो ज्यादा अच्छे से दिखेगा। 6 बजे शाम को आएंगे ना तो इधर खड़ा दिन में निकलूंगा ना ज्यादा अच्छे से दिखेगा ना, शाम को आएंगे तो इधर खड़ा रहेगा। ओके मेरियट, এইটো মুম্বাইৰ বহুত ডাঙৰ হোটেল হয় এইখন, দাদাজনে কৈছে। কেনেকুৱা ধুনীয়া গেট চাওক। ফাইনেলি জুহু বিচ পাই গলো। জুহু বিচ আপোনালোকক দেখাই আছো। এয়া চাওক জুহু বিচ। মই ভিতৰলৈ গৈ আছো অকণমান। এতিয়া আমি সোমাম, মই এইপিনে গৈ আছো। চাওক ধুনীয়া লাইটিং ইয়াতে। এই আগৰ ফালে ষ্টলছ আছে, সেই ষ্টল বিলাকো দেখুৱাম দেই আপোনালোকক। ইয়াতে আপোনালোকৰ কেঁচা বাদাম ভাজা আছে, এইবিলাক খাব পাৰে আহিলে। ধুনীয়া ৰাস্তাৰ কিনাৰত বহি আছে দেই। চাওক পুৰা জাহাজ, এইবিলাক জাহাজ নহয়, নাও টাইপ আৰু ফেৰী নিচিনা। কি কয় মই একচুৱেলি ভালকে নাজানো, ফেৰী টাইপে হ'ব। ধুনীয়া চাওক। এই মানুহ ভৰ্তি হৈ আছে এতিয়া, চাওকচোন পুৰা একদম। ইয়াতে পুৰা ষ্টলছ বিলাক আছে, সৰু সৰু ষ্টলছ আপোনালোকৰ। ইয়াতে বাদাম চানা ভাজা, এইবিলাক সৰু কেঁচা আমৰ ষ্টলছ এইবোৰ। চাওক কি ধুনীয়া, এটা কি ধুনীয়া ঠাণ্ডা একদম বতাহ বলি আছে ইয়াত, বিৰাট ধুনীয়া। কিন্তু একচুৱেলি জুহু বিচখন অকণমান লেতেৰা, সেইটোৱে বেয়া লাগে। বাকী বিৰাটেই ভাল লাগে আহি পেলাই, ধুনীয়া ৱেডাৰ। চাওক ককনাট আমি ডাব, তোমাৰ ডাব খাব গৈছে, একদম ডাবৰ দোকান। তাৰপিছত আপোনালোকৰ মাকৈ আছে, চব মাকৈ দোকান ধুনীয়াকে। চব চামোচা, চিঙৰা, ইয়াতে চামোচা বুলি কয় আৰু চবে। চিঙৰা বিক্ৰী কৰি আছে। ইয়াত খেলা বস্তু বাচ্ছাবিলাকৰ দোকান। চাওক পাও ভাজিৰ দোকান আছে। এটা পাও ভাজিৰ দোকান, বহুত বেলেগ বেলেগ আছে আৰু কিবা কিবি। ইয়াতে চাওক
পাও ভাজিৰ লগতে এইটো যে স্পাইৰেল পটেটো আমাৰ অসমত ভাইৰেল হৈছিলে সেয়া ইয়াতে ওলমি আছে পুৰা দাদাই বনাই আছে এয়া পাও ভাজি বিৰাট টেষ্টি হয় জুহুত আহিলে আপোনালোকে পাও ভাজি খাব পাৰে বিৰাট টেষ্টি হয় এইবিলাক জুচৰ দোকান জুচ ভেৰাইটিজ দোকান আছে ইয়াতে চাওক ডোসা পাও ভাজি স্পাইৰেল পটেটো মাতাতো এইবিলাক ভাইৰেলে কেনেকুৱা ধুনীয়া দোকানে দোকান এইবিলাক চাওক ভেৰাইটিজ জুচ পাও ভাজি বেলেগ বেলেগ পৰাঠাও আছে মাৰ্বল পৰাঠা মহালক্ষ্মী পাও ভাজি মানে ঢেৰ আছে আপুনি কিমান পাও ভাজি খাব একদম দোকান চাওক ঘূৰাই দিছো কেমেৰাটো পুৰা এৰিয়াটো চাওক কেনেকুৱা ডাঙৰ ধুনীয়া আৰু মিকি মাউস তাত থিয় হৈ আছে চাওক ধুনীয়া হেল্ল' ইয়াতে এনেকে ৰখি থাকে দিনৰ দিনটো চ' ভাবিছো কিবা এটা ডনেট কৰি যাওঁ কিবা এটা দি থৈ যাওঁ এইটো পিন্ধি থকা ধেমালি কথা নহয় দেই এইটো বাপৰে বাপ এইটো কি পিন্ধি আছে চাওক মিকি মাউসৰ কোট ধেমালি নহয় দিনৰ দিনটো পিন্ধি থকা এই গৰমত মুম্বাইত যিটো গৰম চ' কিবা এটা ডনেট কৰি যাওঁ আৰু এয়া চাওক এজ এ ষ্টেটু হিচাপে ৰৈ আছে এইজন দেখা পাইছে চাগে এইটো बहुत टान काम दे এনেকে स्टेटू हिसाब से थकातो दिनों दिन तो रुके ये देखो दादा तब से रुका हुआ है मेरे लिए अभी मतलब जाऊंगा वापस ओके दादा बहुत अच्छा है मतलब रुकने के लिए बोला दादा को 15 मिनट से ज्यादा हो गया फिर भी दादा अभी मतलब अभी तक रुका हुआ है सो थैंक यू दादा চাই কেনেকুৱা পালে জনাব ভিডিওটো মোৰ আৰু ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব চেনেলটো থ্যাংক ইউ দেই